তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চেনেল NTCS জব আসাম। তো গাইস আপোনালোকে থাম্বনেল টাইটেল দেখি নিশ্চয় গম পাইছে যেহেতু আজি হল 20 জুলাই তাৰিখ আৰু আজিৰ পৰা যেটো ফাৰ্স্ট ITI ফাৰ্স্ট স্পট এডমিশন হোৱা কথা আছে। তো গতিকে আপোনালোকে কি কৰিব লাগিব যেটো আগৰ ভিডিওটোত মানে কি মই জনাই দিছিলো যে কি কৰিব লাগে। তথাপিতো বহুতে এটা কমেন্টত সুধি আছে যে কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব বা ইনষ্টাগ্ৰামতো মোক বহুতে সুধি আছে কি কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। সকলোবোৰ জনাইছো ভিডিওটো শেষলৈকে চাই থাকক। তো আকৌ যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে ঘণ্টা বটত অল প্ৰেছ কৰিব আৰু অতি সোনকালে 10,000 সাবস্ক্ৰাইবাৰ হ'ব গৈ আছে। গতিকে 10,000 সাবস্ক্ৰাইবাৰ অতি সোনকালে কৰি দিয়ক। তো গতিকে আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইনষ্টাগ্ৰামত যদি ফলো কৰা আপোনালোকে ইনষ্টাগ্ৰামত ফলো কৰি ল'ব, ডেসক্ৰিপচনত লিংক দিয়া আছে। হোৱাটছআপ গ্ৰুপত যদি জইন হোৱা নাই আপোনালোকে এতিয়ালৈকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তো এতিয়া আপোনালোকক জনাইছো যে ITI ফাৰ্স্ট স্পট এডমিশনটো কোন তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। তো চাওক ITI ফাৰ্স্ট স্পট এডমিশনটো হ'ব 20 তাৰিখৰ পৰা 22 তাৰিখলৈকে। মানে ITI যেটো ৰেজিষ্ট্ৰেচন বাই কেণ্ডিডেটছ মানে যিসকলে ITI ফাৰ্স্ট কাউন্সেলিংত মানে কি যেটো ফাৰ্স্ট স্পট এডমিশনত এপ্লাই কৰিব মানে ফাৰ্স্ট স্পট এডমিশনটো যিসকলে কৰিব তো তেওঁলোকে যেটো ৰেজিষ্ট্ৰেচন বা ভেৰিফিকেশন কৰিব লাগিব। তো সেইটো ভেৰিফিকেশন আৰু ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব হল 20 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত। আৰু ভেৰিফিকেশনটো হি সেম ডেটতে। তো ৰেজিষ্ট্ৰেচনটো আজি কৰিলে মানে আজিৰ পৰা আপোনালোকে যেটো ষ্টাৰ্ট হ'ব। তো গতিকে কেতিয়া ষ্টাৰ্ট হয় বাৰু মই সেইখিনি জনাই দিম। যদি আপোনালোকৰ মানে ষ্টাৰ্ট হোৱাটো কথা আছে যে মিনিমাম তো 4:30 মান বাজিব। তো 3টাৰ পৰা 4:30 5টাৰ ভিতৰত মানে এইখিনি টাইমৰ ভিতৰত মানে কি আহি যাব আবেলিলৈকে আহি যাব। তো গতিকে 20 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত আপোনালোকে মানে কি যেনেকৈ নহওক ৰেজিষ্ট্ৰেচনটো আৰু ভেৰিফিকেশনটো কৰিব লাগিব। আৰু ভেৰিফিকেশন ক'ত কৰিব সেইটো অলৰেডি মানে কি মই আপোনালোকক জনাইছো যে ভেৰিফিকেশনটো যিকোনো এখন গভৰ্ণমেণ্ট ITI কলেজত গৈ পিনে কৰিব লাগিব। তো সেইটোৱে তাৰ পিছত আপোনালোকৰ 23 তাৰিখে তো 23 তাৰিখে আপোনালোকৰ এটা ৰেংক ওলাব। তো সেই ৰেংকটো মানে কি মেট্ৰিকৰ পাৰ্চেন্টেজটো চাই পিনে আপোনালোকৰ ৰেংক ওলাব। ৰেংক ওলোৱাৰ পিছত আপোনালোকৰ কাউন্সেলিং হ'ব। তো কাউন্সেলিং কোন তাৰিখে হ'ব মই সেইটো জনাই দিছো। কাউন্সেলিং আপোনালোকে কৰিব লাগিব হল 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত। আৰু এইটো কথা মনত ৰাখিব যে কাউন্সেলিং কোনো ধৰণৰ এইটো অনলাইন কাউন্সেলিং নহয়, এইটো হল অফলাইন কাউন্সেলিং হ'ব। এইটো কথা কিন্তু মনত ৰাখিব যে 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত যেনেকে নহয় অফলাইন কাউন্সেলিং কৰিব লাগিব। আৰু যোনখন কলেজত তো আপোনালোকে যদি ভাবে যে মই গুৱাহাটী ITI কলেজত মই এডমিশন ল'ম বা মই যোৰহাটত ল'ম বা মই বৰপেটাত ল'ম তো আপোনালোকে তাতে ল'ব পাৰিব হয়। কিন্তু আপোনালোকে যেটো ভাবিছে যে মই ফিটাৰত ল'ম বা মই ইলেক্ট্ৰিচিয়ান ল'ম তো সেইটো আপোনালোকে নাভাবিব যে ফিটাৰত হয়তো পাবও পাৰে নাপাবও পাৰে, হয়তো কিবা কাৰণে বেলেগ ট্ৰেডৰ পাই যাব পাৰে। কাৰণ কিয় স্পট এডমিশনটো যেটো সিট খালি থাকে তো তাতেহে স্পট এডমিশনটো হয়। তো সেইটো কাৰণে আপোনালোকে যিখন কলেজত যাব সেইখন কলেজত মানে সিটটো আছে না নাই সেইটো কথা সুধি ল'ব। তো সেইটো কাৰণে বাকি কামখিনি কৰিব। তো গতিকে আপোনালোকে এইটো কথা মনত ৰাখিব যে 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত যেনেকৈ নহয় আপোনালোকৰ মানে কি সেইটো ৰেংক ওয়াইজ আপোনালোকৰ ৰেংকটো প্ৰিফাৰ কৰি কিনে আপোনালোকে ITI এডমিশনটো দিব যদি সিট খালি থাকে। তো সেইটো কেনেকৈ এডমিশন দিয়ে সেইটো বাৰু প্ৰসেসটো মানে কি কলেজৰ পৰা গোটেইখিনি কৰি দিয়ে। কিন্তু আপোনালোকৰ অনলাইন গোটেইখিনি চলিব যে ৰেজিষ্ট্ৰেচনটো অনলাইন চলিব, ভেৰিফিকেশনটো কলেজত গৈ পিনে কৰিব লাগিব, ৰেংকটো আপোনালোকে নিজৰ মোবাইলটো চাব পাৰিব। আৰু আপোনালোকে যিখিনি ডকুমেন্টছ আছে সেই ডকুমেন্টছখিনি লৈ গৈ পিনে আপোনালোকে তাতে ৰিপৰ্ট কৰিব লাগিব। তাতে যেটো ট্ৰেড বা যিখন কলেজত যেটো ট্ৰেড সিট খালি থাকে তো তাতে গৈ পিনে এডমিশনটো ল'ব পাৰিব। আৰু এডমিশনৰ টাইমত কোনো ধৰণৰ বেলেগ মানে কি বিশেষ একো পেমেন্ট কৰিব নালাগে। যিখিনি সচৰাচৰ মানে কি পেমেন্ট তো যিখিনি ফিজ তো সেইখিনি দিব লাগিব। তো অলৰেডি ভিডিঅ দিয়া আছে পেমেন্টৰ যে কিমান টকা ফিজ লাগে, ক'ত কিমান টকা লাগে বা IMCত কিমান টকা লাগে বা ডাইৰেক্ট নৰ্মেল গভৰ্ণমেণ্টত কিমান পইচা লাগে তো এইটো যে দিয়া আছে। তো গতিকে সেই ভিডিঅটো চাই ল'লে গোটেইখিনি ক্লিয়াৰ হ'ব। তো ফাৰ্স্ট স্পট এডমিশনটো আপোনালোকৰ 20 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত ৰেজিষ্ট্ৰেচন ভেৰিফিকেশন হ'ব। তাৰপিছত 23 তাৰিখে আপোনালোকৰ ৰেংক ওলাব। তাৰপিছত 24 তাৰিখৰ পৰা 27 তাৰিখৰ ভিতৰত আপোনালোকে যেনেকৈ নহওক কলেজত গৈ পিনে আপোনালোকে সেইটো এডমিশনটো ল'ব পাৰিব যিখন কলেজৰ সিটটো মানে কি খালি থাকে। তো গতিকে আপোনালোকে কি ডকুমেন্টছ লাগিব সকলোৱে হয়তো বহুতে সুধিব পাৰে। চাওক কি ডকুমেন্টছ লাগিব ভেৰিফিকেশনত আপোনালোকৰ যিখন মানে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব, ৰেজিষ্ট্ৰেচন কৰা মই যিখন মানে কি কাগজ পাব সেই কাগজখন আপোনালোকৰ মানে সেইখন লৈ যাব। তাৰপিছত সেইখন লৈ গৈ পিনে আপোনালোকৰ সেইখন একনলেজমেন্ট লেটাৰখন লৈ যাব। লৈ যাই কিনে আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড গোটেইখিনি লৈ যাব। মেট্ৰিকৰ ডকুমেন্টছখিনি গোটেইখিনি লৈ যাব। কাষ্ট চাৰ্টিফিকেট আছে তো কাষ্ট চাৰ্টিফিকেট লৈ যাব, পাছপোৰ্ট সাইজ ফটো লৈ যাব, বাৰ্থ চাৰ্টিফিকেট লৈ যাব, হৈ যাব। আপোনালোকৰ ভেৰিফিকেশন হ'ব। ভেৰিফিকেশন হোৱাৰ পিছত আপোনালোকৰ ৰেংক ওলাব। তো গতিকে এইটো কথা মনত ৰাখিব যে 20 তাৰিখৰ পৰা 22 তাৰিখ মানে আজিৰ পৰা ষ্টাৰ্ট হ'ব। 22 তাৰিখৰ ভিতৰত আপোনালোকে যেনেকৈ নহওক কিয় আপোনালোকে মানে কি সেইটো ৰেজিষ্ট্ৰেচন কৰিব। আৰু কোনসকলে ৰেজিষ্ট্ৰেচন কৰিব লাগে কোনসকলে ৰেজিষ্ট্ৰেচন কৰিব নালাগে অলৰেডি ভিডিঅ দিয়া আছে। তো সেই ভিডিঅটো চাই ল'ব। তো সেইটো হল যোৱা পৰহি ভিডিঅ আপলোড কৰিছিলো। তো সেই ভিডিঅটো এবাৰ চাই ল'ব। তো সেই ভিডিঅটো চালে গোটেইখিনি ক্লিয়াৰ হ'ব। তো গতিকে এইখিনি আছিল। কিবা আপোনালোকক সুধিব লগা থাকিলে আপোনালোকে কমেন্ট কৰি সুধিব। আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈকে বাই বাই।